2023 চনত যিসকলে মেট্ৰিক পৰীক্ষা দিছিল তেওঁলোকৰ কাৰণে ইংৰাজী যিটো কোশ্চিন পেপাৰ আছিল সেইটো ইংৰাজী কোশ্চিন পেপাৰটো মই লৈ আহিছো। নমস্কাৰ বন্ধুসকল, আপোনালোক প্ৰফেচন আসাম ইউটিউব চেনেলৰ পৰা স্বাগত জনাইছো। তো বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো যিসকল ষ্টুডেণ্টে মানে মেট্ৰিক পৰীক্ষা দিব 2024 চনত তেওঁলোকৰ কাৰণে কিছুমান কোশ্চিন আলোচনা কৰিম। মই আগৰ যিখিনি ভিডিঅ আপলোড কৰিছিল এইখিনি আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক শিকাই থাকো, লৈ আহিম আপোনালোকৰ কাৰণে নতুন নতুন টিপছ কেনেকৈ আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক শিকাই থাকিব। তো বন্ধুসকল, আজি মই লৈ আহিছো মেট্ৰিক পৰীক্ষাৰ 2023 চনত যিসকলে মেট্ৰিক পৰীক্ষা দিছিল তেওঁলোকৰ কাৰণে ইংৰাজী যিটো কোশ্চিন পেপাৰ আছিল সেইটো ইংৰাজী কোশ্চিন পেপাৰটো মই লৈ আহিছো। ইয়াত কেনেকুৱা ধৰণৰ কোশ্চিন আহিছিল আৰু কেইটা কোশ্চিন আহিছিল আপোনালোকক মই দেখাইছো। যদি আপোনাৰ ঘৰত কোনো মেট্ৰিকৰ পৰীক্ষাৰ্থী আছে বা আপুনি যদি নিজে এজন মেট্ৰিকৰ পৰীক্ষাৰ্থী তেনেহলে আপুনি ভিডিঅটো সম্পূৰ্ণলৈকে চাব, কিয়নো আপোনাৰ বহুতখিনি হেল্প হ'ব। চুজ দ্য কাৰেক্ট অপশন ফৰ দ্য ফলোইং। ইয়াত আপোনালোকৰ সেকশন 8 আছে, এই 10টা কোশ্চিন আছে, 10 মাৰ্কৰ 1 মাৰ্কৰ কোশ্চিন 10টা আছে। ইয়াত চুজ দ্য কাৰেক্ট অপশন ফৰ দ্য ফলোইং। ইয়াত প্ৰথম কোশ্চিনটো আছে a plaque of logs would have left more than this dash. What does the underline word mean? मतलब ইয়াত কোশ্চিনটো যেনেকৈ দি আছে চাৰিটা অপচন দি আছে, অপচন কেইটা মই লিখি দি আছো। এ নাম্বাৰ অপচনটো আছে এ হাৰ্ড অফ এনিমেলস, এ হাৰ্ড অফ এনিমেলস। বি নাম্বার আছে এ swarm of bees, SW a swarm of bees, a flock of bees। C নাম্বার অপশন আছে এ flock of bees, birds, BIRDS, birds। আৰু ডি নাম্বার আছে এ swarm of insects, এ swarm, SWARM, swarm of insects। তো কোশ্চিনটা আছিল আপোনালোকৰ a plaque of logs would have left more than this dash. What does the underline word mean? মানে ইয়াত কোশ্চিনটা এনেকুৱা দিছে যে যেটো আন্ডারলাইন কৰা আছে এইটো মানে কি, আন্ডারলাইন লগস যেটো আছে এইটো মানে কি। তো ইয়াত চাৰিটা অপচন দি আছে এ বি সি ডি। এ নাম্বার আছে এ হার্ড অফ এনিমেলস, এ swarm of bees, এ flock of birds, এ swarm of insects। এইকেইটাৰ ভিতৰত যিকোনো এটা অপশন আপোনালোকে লিখিব লাগিব বা টিক মাৰ্ক দিব লাগিব। তো তাৰ পিছত 2 নম্বৰ কোশ্চিনটো আছে, মানে এটা 1 নম্বৰ গল, মানে 1 নম্বৰৰে অপশন 1। এটো 1 নম্বৰ কোশ্চিনৰ অপশন 1, মানে 10টা কোশ্চিন আছে, 10টা কোশ্চিন আমি আপোনালোকক আলোচনা কৰি আছো। তাৰ পিছত 2 নম্বৰ আছে the postmaster dash a fat amiable fellow dash also broke out laughing dash. Source from below the word that is same in meaning as amiable। তো ইয়াত চাৰিটা অপশন দি আছে hug, friendly, এটো এ নাম্বার। বি নাম্বার আছে ফ্রেন্ডলি, FRIEND, ফ্রেন্ডলি। সি নাম্বার আছে জেলাস, JEALOUS, জেলাস। ডি নাম্বার আছে অ্যাংরি। তো
এইকেইটাৰ ভিতৰত আপোনাৰ কোশ্চেনটো আছিল দা পোষ্টমাষ্টাৰ ড্যাশ এ ফ্যাট এমবিএবল ফিলো ড্যাশ অলসো ব্রোক আউট লাফিং ড্যাশ। তো ইয়াত আপনার যিকোনো এটা হ'ব বা এই ড্যাশ চিহ্ন বিলাকত চাৰিটা অপশন যে আছে এ বি সি ডি এইকেইটাৰ কোনটো খালি বাকচত বহিব আপোনালোকে বহাই দিব। তাৰপিছত কোশ্চেনটো আছে a partiate is a political system that separate people according to their dash. A partiate is a political system that separate people according to their। तो ইয়াত dash तो কি হবো religion a দিয়া আছে religion b আছে language c আছে race d আছে gender ইয়াৰ ভিতৰত কোনটো হ'ব কোশ্চেনটো আপোনালোকৰ হল a partiate is a political system that separates people according to their। এটো কোশ্চেনত এই চাৰিটাৰ ভিতৰত কোনটো হ'ব তো দেখল এটো কোশ্চেনৰ আনসারটা মই কৈ দি আছো এটো কোশ্চেনৰ আনসারটা হল ৰেস এটা হ'ব খালি বাকচত ৰেসটো বহাই দিলে হৈ যাব মানে মই যিকিটা পাৰো সেইকিটা আপোনালোকক কৈ দিম আৰু যদি নোৱাৰো এনেকৈ কোশ্চেন কিটা আলোচনা কৰি যাম আপোনালোকে উলাই লব। তো তাৰ পিছত 4 নম্বৰ কোশ্চেনটো হল ইন লাইফ every man has twin obligations dash what is another word for obligations। ইয়াত চাৰিটা অপশন আছে a duty b hobbies c wealth d livelihood এইকেইটাৰ ভিতৰত কোনটো অপশন হ'ব আপোনালোকৰ কোশ্চেনটো আছিল ইন লাইফ এভৰি ম্যান হ্যাজ টুইন অব্লিগেশনস ড্যাশ হোয়াট ইজ অ্যানাদার ওয়ার্ড ফর অব্লিগেশনস মানে অব্লিগেশনসত কৈ আদার্স ওয়ার্ডটো কি ইয়াত চাৰিটা অপশন আছে ডিউটি হবিজ ওয়েলথ লাইভলিহুড কোনটো হ'ব ইয়াত আপোনালোকে যেটো কারেক্ট হয় আপোনালোকে নিশ্চয় কিতাপ বিলাক পঢ়ি আছে যেটো শুদ্ধ হয় হেটো আপোনালোকে উলাই লব। তাৰ পিছত 5 নম্বৰ কোশ্চেনটো আছে 5 নম্বৰ কোশ্চেনটো আছে between Mysore and the coastal town of dash sits a piece of heaven। Between Mysore and the coastal town of dash sides a piece of heaven। ইয়াত আপোনালোকৰ অপশন চাৰিটা আছে ট্ৰেভেনক'ৰ এ নাম্বাৰ ট্ৰেভেনক'ৰ TRAVEN ট্ৰেভেনক'ৰ CORE বি নাম্বাৰ আছে মাংগালোৰ সি নাম্বার আছে কাটলর CUDDALR কাটলর আর ডি নাম্বার আছে বাঙ্গালোর বাঙ্গালোর BANGLOR বাঙ্গালোর বা বেঙ্গলোর। তো ইয়াত কোনটো হ'ব আপোনালোকৰ কোশ্চেনটো আছিল between Mysore and the coastal town of
ড্যাশ সাইডস এ পিস অফ হেভেন কোনটো হ'ব আপোনালোকে কারেক্ট বাছি লব তাৰ পিছত কোশ্চেনটো আছে 6 নম্বৰ কোশ্চেনটো আপোনালোকৰ আছে লেন্স হপ ফৰ হেল্প ফ্ৰম তো ইয়াত কোশ্চেনটো অপশন কেইটা আছে নেইবাৰ্স NEIGHBOURS নেইবাৰ্স বি নাম্বার আছে সন্স সি নাম্বার আছে গড ডি নাম্বার আছে ওয়াইফ কোশ্চেনটা আছিল আপোনালোকৰ লেন্স হপ ফৰ হেল্প ফ্ৰম এটা মই কৈ দি আছো এটা কোশ্চেনৰ আনসাৰটো হ'ব গড মানে লেন্সই ঈশ্বৰৰ পৰা হেল্প বিচাৰিছিল বা ঈশ্বৰলৈ এখন চিঠি লিখিছিল মনত আছে না নাই তো এটা 6 নম্বৰ গল তাৰ পিছত 7 নম্বৰ কোশ্চেনটা আছিল ড্যাশ হ্যাজ দা লাৰ্জেষ্ট concentration of tea plantations in the world dash has the largest concentration of the tea plantations in the world তো ইয়াত চাৰিটা অপচন আছে এ নম্বৰ আছে দাৰ্জিলিং বি নম্বৰ আছে তামিলনাডু সি নাম্বার আছে আসাম আর ডি নাম্বার আছে কেরালা তো ইয়াত কোশ্চেনটা আপোনালোকৰ আছিল ড্যাশ হ্যাজ দ্য লাৰ্জেষ্ট কনসেন্ট্রেশন অফ দ্য টি প্লান্টেশনস ইন দ্য ওয়ার্ল্ড ইয়াত কোনটো হ'ব আপোনালোকে ওলাই লব তো তাৰ পিছত বিশ্বৰ ভিতৰত মানে কোনটো ঠাই চাহ বাগিচাৰ কাৰণে বিখ্যাত এটা তাৰ পিছত আছে টি ওয়াজ ফার্স্ট ড্রিঙ্ক ইন এটা 8 নম্বৰ কোশ্চেন এটা কোশ্চেনটা আছিল টি ওয়াজ ফার্স্ট ড্রিঙ্ক ইন এ নাম্বার অপশন আছে চাইনা বি নাম্বার অপশন আছে জাপান সি নাম্বার অপশন আছে ইংল্যান্ড আর ডি নাম্বার অপশন আছে ইন্ডিয়া কোশ্চেনটা আছে টি ওয়াজ ফার্স্ট ড্রাঙ্ক ইন মানে কোনটো দেখে প্রথমতে চাহ আবিষ্কার কৰিছিল বা কোনটো দেখে প্রথমতে চাহ পিছিল বা চাহ হুপিছিল তো ইয়াত আপোনালোকে যেটো শুদ্ধ হয় হেটো বাছি লব তো তাৰ পিছত কোশ্চেনটো আছে 8 নম্বৰ গল 9 নম্বৰ কোশ্চেনটো আছে despite having a strong desire what did Valley resist in their fare to save for the bus fare ইয়াত অপশন আছে মেরি গো রাউন্ড এ নাম্বার অপশন মেরি গো রাউন্ড বি নাম্বার অপশন আছে রিবনস RIBBONS রিবনস সি নাম্বার অপশন আছে স্ন্যাক্স
আৰু ডি নম্বৰ অপচন আছে ললিপপস। এটার ভিতৰত এই চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে শুদ্ধটো উলিয়াই ল'ব। কোশ্চেনটা আছিল despite having a strong desire what did Valley resist in the fair to save for the bus fare? তাৰ পিছত 10 নম্বৰ কোশ্চেনটা আছিল 1 নম্বৰ আৰু 10 নম্বৰ অপচন যেটো হেটো আছিল for Valley the most fascinating thing to watch was। ইয়াত আপোনালোকৰ অপচন কেইটা আছে cows grazing in the field। 10 নম্বৰ অপচনটা হল এ অপচন cows grazing in the field, cows grazing in the field, in the field। B number option আছে children playing in the street, children playing in the street। তাৰপিছত 3 নম্বৰ অপচন আছে the bus that traveled between her village and the nearest town। the 4 নম্বৰ অপচনটা আছে the bullock carts on the village street। তো বন্ধু দেখল আজি ইংরেজিৰ কোশ্চেন খিনি 1 নম্বৰৰ খিনি 2023 চনত যিখিনি কোশ্চেন আছিল 1 নম্বৰৰ 10টা অপচন মই আজি আলোচনা নেক্সট ভিডিওত বাকি কিটা আলোচনা কৰিম। আপোনালোকে ভিডিও কিটা চাই থাকিব, নিশ্চয় আপোনালোকে এটাৰ পিছত আনটো কোশ্চেন পাই থাকিব। তো বন্ধু দেখল ভিডিওটো আজিলৈকে ইমানেই, নেক্সট ভিডিওত আকৌ লগ পাম। ভিডিওটা সর্বসকলকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপুনি যদি এইটো চেনেলত নতুন হৈ থাকে তেনে চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনত প্ৰেছ কৰি ৰাখিব, কিয়নো মই ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে নোটিফিকেশন পাই যাব। আৰু আমাৰ এটা ফেসবুক পেজ আছে, পেজটোৰ নাম হল ইন্দ্ৰদুল জুনাইদ। তাত যে আপোনালোকে ফলো কৰি আহিব আৰু চাই থাকিব, সুস্থ থাকিব, সবল থাকিব। দেখা হ'ব নেক্সট ভিডিওত। বাই বাই।